বন্ধুসকল, আজি মই আপোনালোকলৈ এটা নতুন টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' লৈ আহিছোঁ। এই টিপছ এণ্ড ট্ৰিক্সৰ সহায়ত আপোনালোকে এটা মোবাইলতে দুটা মোবাইল চলোৱাৰ নিচিনা উপভোগ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি এই টিপছ এণ্ড ট্ৰিক্সটো ব্যৱহাৰ কৰি এখন স্ক্ৰীনত বিশেষ কিছুমান প্ৰয়োজনীয় এপ্লিকেশ্যনসমূহ ৰাখে আৰু আনখন স্ক্ৰীনত আপোনালোকে গেম খেলা, গান শুনা কিছুমান এপ্লিকেশ্যন ৰাখিব পাৰিব। বন্ধুসকল, আপোনালোকে এই টিপছ এণ্ড ট্ৰিক্সটো ব্যৱহাৰ কৰিবৰ কাৰণে ছিকিউৰিটিলৈ যাব। তলত ছেকেণ্ড স্পেচ বুলি এটা অপশ্যন পাব, তাত গৈ আপোনালোকে গ' টু ছেকেণ্ড স্পেচ কৰিব। এতিয়া আপোনালোকে এটা নতুন পেটাৰ্ণ দিব, কিন্তু বন্ধুসকল এই পেটাৰ্ণটো আগৰ পেটাৰ্ণৰ নিচিনা নহয় যাতে। এতিয়া বন্ধুসকল আপোনালোকৰ ওচৰত এখন নতুন স্ক্ৰীন ওলাই যাব। বন্ধুসকল, আপোনালোকে যদি আগৰ স্ক্ৰীনলৈ যাব বিচাৰে তেতিয়া আপোনালোকে আগৰ পাছৱৰ্ডটো দিব। নতুন স্ক্ৰীনলৈ ঘূৰি আহিবৰ কাৰণে আপোনালোকে নতুন পাছৱৰ্ডটো দিব। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেধৰণে আপোনালোকলৈ নতুন কিছুমান বিশেষ টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' আনি থাকিম।